ফাদিল হৈছে বিজেপিৰ সভাপতিৰ কোটিটকীয়া কেলেংকাৰী 10 কোটি টকা লুটিলে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বিজেপি AIUDFৰ মিডিয়াৰেলীৰ বিস্ফোৰক তথ্য ফাদিল বিজেপিৰ ক্ৰাইম পাৰ্টনাৰ হাজিলে AIUDFৰ বিধায়ক মুজিবুৰ ৰহমানক মাটিপট্টাৰ নামত 10 কোটি টকা লুটিলে সভাপতি দিলীপ শইকীয়াই দৰিদ্ৰ জনতাৰ মাটিৰ পট্টা দিয়াৰ নামত লুট 10 কোটি টকা AIUDFৰ বিধায়ক মুজিবুৰ ৰহমানৰ হৈতে লুটিলে কোটি কোটি টকা অসমৰ ৰাজনীতিত আদৰ্শ আৰু নীতিৰ কথা কোৱা বিজেপি দলৰ প্ৰকৃত স্বৰূপ এতিয়া উদং হৈ পৰিছে বিশেষকৈ ৰাজ্যিক বিজেপিৰ বৰ্তমানৰ সভাপতি তথা মংগলদৈ সাংসদ দিলীপ শইকীয়া আৰু AIUDFৰ দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমানৰ মাজত থকা এক গোপন ক্ৰাইম পাৰ্টনাৰশ্বিপৰ চাঞ্চল্যকৰ তথ্য ৰাজহুৱা কৰিছে ৰাইজৰ দলে দৰং জিলাৰ দলগাঁও সমষ্টিৰ প্ৰায় 800 বিঘা একচনীয়া মাটি ম্যাদী পট্টা কৰি দিয়াৰ নামত প্ৰতি বিঘাত 1.20 লাখ টকাকৈ প্ৰায় 10 কোটি টকাৰ অবৈধ ধন সংগ্ৰহৰ এক বৃহৎ কেলেংকাৰী তথ্য পোহৰলৈ আহিছে আচৰিত কথাটো হ'ল এই দুৰ্নীতিৰ তদন্ত খুদ বিজেপি দলেই পাতি দিছিল আৰু দলৰ জ্যেষ্ঠ নেতা বিজয় কুমাৰ গুপ্তা তথা মিছন ৰঞ্জন দাসে দাখিল কৰা প্ৰতিবেদনত দিলীপ শইকীয়াৰ আশীৰ্বাদ পুষ্ট প্ৰতিনিধি ক্ষিতেশ ডেকা আৰু বিধায়ক মুজিবুৰ ৰহমানৰ ঘনিষ্ঠ নজৰুল হকৰ জৰিয়তে হোৱা এই বৃহৎ ধনৰ লেনদেনৰ সত্যতা প্ৰমাণিত হৈছে ৰাইজৰ দলৰ সাধাৰণ সম্পাদকদ্বয় বাছেল হুছেইন আৰু আজিজুৰ ৰহমানে বিজেপিৰ এই দুইমুখীয়া চৰিত্ৰক তীব্ৰ সমালোচনা কৰে তেওঁলোকে অভিযোগ কৰে যে যি সময়ত মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কয় সেই সময়তে নিজৰ দলৰ সভাপতিৰে জড়িত থকা 10 কোটি টকীয়া ভূমি কেলেংকাৰী তদন্ত প্ৰতিবেদন হাতত থকাৰ পিছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই তদন্তত স্পষ্ট হৈছে যে দৰিদ্ৰ জনসাধাৰণক মাটিৰ পট্টা দিয়াৰ নামত সাংসদ দিলীপ শইকীয়াই নিজৰ প্ৰতিনিধি আৰু চক্ৰ বিষয়াক ব্যৱহাৰ কৰি ধন সংগ্ৰহৰ এক নেটৱৰ্ক গঢ়ি তুলিছিল আনকি বেছিমাৰীত নিৰ্মীয়মান গৃহ আবণ্টনৰ নামতো এক ৰাতিৰ ভিতৰতে লাখ লাখ টকাৰ উপঢৌকন লগোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে এই কেলেংকাৰী প্ৰমাণ কৰে যে ৰাইজৰ আগত হিন্দু মুছলমানৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰিলেও ভিতৰি বিজেপি আৰু AIUDFৰ নেতাসকল ব্যক্তিগত লাভালাভৰ বাবে এক হৈ থাকে ক্ষমতাৰ মোহত বিভূৰ দিলীপ শইকীয়া আৰু মুজিবুৰ ৰহমানে সাধাৰণ খিলঞ্জীয়া আৰু সংখ্যালঘু ৰাইজক মাধমাৰ সোধাই নিজৰ সম্পত্তিৰ পাহাৰ গঢ়িছে ৰাইজৰ দলে প্ৰশ্ন উত্থাপন কৰে যে ইমানবোৰ তথ্য প্ৰমাণ থকাৰ পিছতো কিয় এতিয়ালৈকে কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই নে বিজেপিৰ বাবে দুৰ্নীতিৰ বিৰুদ্ধে যুদ্ধখন কেৱল বিৰোধীৰ বাবেহে সীমাবদ্ধ